বৃহস্পতিবাৰে নিশা কলিয়াবৰ উলুৱানিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা। স্বাধীনতা দিৱস উপলক্ষে নিশা কলিয়াবৰ দিশৰ পৰা তেজপুৰ দিশে দুচকীয়া বাহনত গৈছিল ৪জনকৈ যুৱক। নিশা যুৱক কেইজনে গৈ থকা অৱস্থাত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে সংঘটিত হয় উক্ত দুৰ্ঘটনাটো। দুৰ্ঘটনাত পতিত হোৱা যুৱক কেইজন ক্ৰমে কলিয়াবৰৰ বুমুনিৰ ২৪ বছৰীয়া পৱন দাস, নগাঁৱৰ ২৩ বছৰীয়া অচ্যুত দত্ত, আন দুজন মৰিয়নিৰ ২১ বছৰীয়া জিন্তু নায়ক আৰু ১৯ বছৰীয়া পল্লৱ গগৈ বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ সহযোগত দুৰ্ঘটনাস্থলীৰ পৰা কলিয়াবৰ আৰক্ষীয়ে চিকিৎসাৰ বাবে কলিয়াবৰ অসামৰিক চিকিৎসালয় নিয়ে যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ৪জনকে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। কোনফালে গৈছিলা? মৰিয়নিৰ পৰা আহিছা? ক'ত এক্সিডেণ্ট হৈছিলে? তোমাৰ নামটো আৰু তুমি আৰু কোন আছিলা? তোমাৰ লগত কেইজন আছিলে? বাইকত আছিলা? আহিছে ৪জন। প্ৰথমটো পৱন দাস, অচ্যুত দত্ত, জিন্তু নায়ক, তাৰপিছত পল্লৱ গগৈ। তাৰপিছত প্ৰথমটোত অলপ ক্ৰিটিকেল আছিলে পৱন দাস আৰু অচ্যুত দত্ত, তেওঁলোকে হেড ইঞ্জুৰি আছিলে দুজনৰ। তেখেতক উন্নত চিকিৎসাৰ কাৰণে তেজপুৰ মেডিকেল কলেজলৈ পঠিয়াই দিয়া হৈছে। নিউজ ডেস্ক, নেশ্যন ফাৰ্ষ্ট নিউজ।